নমস্কাৰ দৰ্শক, দেৱশ্ৰী পাকঘৰলৈ আপোনালোকক স্বাগতম জনালোঁ। মই আজি ব্ৰেডেৰে এটা নাস্তা বনাই দেখুৱাম। মই প্ৰথমে পাউডাৰ মিল্ক লৈ ল'লোঁ এটা পাত্ৰত। মই পাউডাৰ মিল্কটো 3-4 চামুচমান ল'লোঁ। মই এতিয়া ইয়াতে মালাই দি দিলোঁ। মালাই মই 2 চামুচমান দিলোঁ। ভালদৰে মিহলাই লওঁ। মালাইৰ লগত পাউডাৰ মিক্সটো মই ভালদৰে মিহলাই লৈ আছোঁ। মিহলাই হৈ গৈছে পাউডাৰ আৰু মালাইটোৰ লগত। এতিয়া মই ইয়াতে গাখীৰ দি দিম। গাখীৰ দি দিলোঁ 2 চামুচমান। এতিয়া ভালদৰে মিহলাই লওঁ গাখীৰৰ লগত। গাখীৰৰ লগত মিহলাই হৈ গৈছে। গাখীৰখিনি মই বেলেগ এটা পাত্ৰ ল'লোঁ, গাখীৰ দি দিলোঁ। চেনি দি দিলোঁ 2 চামুচমান। এতিয়া ভালদৰে মিহলাই লওঁ। ভালদৰে মিহলাই হৈ গৈছে। মই বেলেগ এটা পাত্ৰত গাখীৰ লৈ ল'লোঁ। চেনি দি দিলোঁ 2-3-4 চামুচমান চেনি দি দিলোঁ। চেনিৰ লগত ভালদৰে মিহলাই লৈছোঁ গাখীৰখিনি। মই এতিয়া বাদাম দি দিলোঁ। বাদাম দি ভালদৰে মিহলাই লৈ মই নৰ্মেল ফ্ৰিজত ৰাখি দিম। মই এতিয়া ব্ৰেডখিনি কাটি লৈছোঁ। চাটখিনি হৈ গৈছে। ক্ৰীমটো দি দিম। যিটো ক্ৰীম বনাই ৰাখিছিলোঁ সেইটো ক্ৰীম দি দিলোঁ। ক্ৰীমৰ পৰিমাণটো অলপ বেছিকৈ দিব লাগিব, নহ'লে ভাল নালাগে। মই আৰু এটা ব্ৰেড ওপৰত দি দিম। ওপৰত দি দিলোঁ। মই আৰু এটা বনাই ল'ম। মোৰ আৰু এটা বনোৱা হৈ আহিছে। বনোৱা হৈ গৈছে। এতিয়া মই মাজেদি কাটি ল'ম। মই মাজেদি কাটি লৈ আছোঁ। মোৰ কটা হৈ গৈছে একটা, আৰু এটা কাটি ল'ম। হৈ গৈছে। মই এটা বেলেগ পাত্ৰত এতিয়া ৰাখি দিম ব্ৰেডখিনি। মই ৰাখি দিলোঁ। মই এতিয়া অলপ অলপকৈ গাখীৰটো দি দিম, যিটো গাখীৰ মই চেনিৰ লগত মিহলাই ৰাখিছিলোঁ। অলপ অলপকৈ দি আছোঁ। মোৰ এইটো দিয়া হৈ গৈছে। মই এতিয়া বাদাম দিয়া গাখীৰখিনি দি দিম। বাদাম দিয়া গাখীৰখিনি দি দিলোঁ। মোৰ নাস্তাখিনি হৈ গৈছে। আজিলৈ ইমানেই। নমস্কাৰ।